নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল আজি নন্দোৎসৱ সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' কৰোঁ আপোনালোকক দেখাওঁ আৰু আমাৰ নামঘৰত নন্দোৎসৱৰ বহুত ধুনীয়াকৈ আয়োজন কৰা হয় গতিকে বলক মোৰ লগত নামঘৰলৈ এয়া নামঘৰ আহি পালোহি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাছৰ দিনটোত নন্দোৎসৱ পালন কৰা হয় নন্দোৎসৱৰ দিনটো নন্দৰ ঘৰত পুত্ৰ সন্তান হোৱাৰ বাবে নন্দই কৰ্কঋষিক মাতি আনি শ্ৰীকৃষ্ণৰ নামটো নামাকৰণ কৰিছিলে সেই নন্দৰ ঘৰত এটা উৎসৱমুখী পৰিৱেশ সৃষ্টি হৈছিলে আৰু সেই নন্দৰ উৎসৱটো প্ৰায় 150 বছৰ অধিক ধৰি কুমাৰপতি ৰাজহুৱা নামঘৰত প্ৰত্যেক বছৰে নন্দোৎসৱ পালন কৰা হয় গতিকে চাই থাকক মোৰ এই ভিডিঅ'টো আৰু বহুত কিবা কিবি দেখিবলৈ পাব বোকা ভাওনাও আছে গতিকে চাই থাকক
বুঝাই দিয়ক মোক নিয়ম নীতি শিকাবলৈ আহিছে আগত ভাগৱত আহি আছে মই চব জানো আপোনাক শিকা চব জানে মই চব জানো কি নহয় মই তেনেকৈ কি ভাবিব পাৰিলে দিন্দা
ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লৈছোঁ যথেষ্ট ভিডিঅ'টো দীঘল হৈ গৈছে আৰু যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিলৈ আজিলৈ আহিছোঁ বাই বাই